হেল্ল' এভৰিৱান, অন্য এটি নতুন ভিডিঅ'ৰ সৈতে আজি আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। আজি মানি প্লেণ্টৰ ওপৰত এটা ধুনীয়া ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আজিকালি সকলোৰে ঘৰত দেখা পোৱা এটা কমন প্লেণ্ট হ'ল মানি প্লেণ্ট। এই মানি প্লেণ্টৰ বিষয়ে বহুত ধৰণে হয়তো জানে, আৰু মই কি জানো আৰু মই জনা আপোনালোকক কিছুমান জৰুৰী কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ, যিটো সকলোৱে জনাটো দৰকাৰ। হয়তো মানুহে বহুতেই নাজানে কিছুমান জানিবলগীয়া কথা, আৰু ঘৰত যিহেতু সকলোৱে ৰখা হয়, কিন্তু ভুল দিশত যদি আমি মানি প্লেণ্ট লগাই ৰাখোঁ বা কিছুমান নিয়ম মানি চলিব লগা নিয়মখিনি নামানো, আমাৰ যিখিনি ভাল হ'ব লাগে বুলি ভাবি আমি লগাইছোঁ তাৰ ওলোটাটোহে আমি ফল পাম, ভাল ফল নাপাওঁ। আমাৰ টকা পইচাৰ ক্ষেত্ৰতে হওক, ঘৰৰ সুখ শান্তিৰ ক্ষেত্ৰতে হওক, তাৰ ওলোটাটোহে আমাক দেখা পোৱা যাব। সেইকাৰণে কিছুমান জানিবলগীয়া কথা আহকচোন আমি জানো। ভিডিঅ'টো তেতিয়াহ'লে শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। আমি ঘৰত ৰখা মানি প্লেণ্টজোপা সদায় জোপোহা আৰু সজীৱ কৰি ৰাখিব চেষ্টা কৰিব লাগে। যদি অকণমান ক'ৰবাত আমি বেয়া হোৱা দেখিছোঁ বা পাত এখিলা শুকাই যোৱা দেখিছোঁ, লগে লগে তাৰ পৰা আমি আঁতৰাই দিব লাগে। মানি প্লেণ্ট শুকাই গ'লে বেয়া বুলি জনা যায়, ভাল নহয়, কেতিয়াও ঘৰৰ অশুভ লক্ষণে দেখা দিয়ে। সেইকাৰণে মানি প্লেণ্টটো আমি সজীৱ কৰি জোপোহা কৰি ৰাখিব চেষ্টা কৰিব লাগে। তাৰ কাৰণে আমি মানি প্লেণ্টত যদি এডাল ৰেড ৰিবন বান্ধি পেলাই পানীত থওক বা মাটিত লগালেও, মাটি পটত লগালেও বান্ধি থ'লে এটা ভাল ফল পোৱা যায়, শুভ বুলি কোৱা হয়। আৰু তাত এটা পইচা দি থ'ব লাগে। মানি প্লেণ্টটো যদি আপোনালোকে গিলাচ বা বটল কিহবাত লগাইছে ঘৰৰ ভিতৰত পানীত, তাত এটা পইচা দি থ'ব, 1 টকা হওক 2 টকা হওক, পইচা দি থ'লে ভাল ফল পোৱা যায়। আপোনালোকে পটত লগোৱা হওক, মানি প্লেণ্ট হওক বা বটল গিলাচ যিহতে লগাইছে বা তললৈ যদি মানি প্লেণ্টটো ওলমিবলৈ দিছে, তেতিয়া একদম অশুভ লক্ষণ এইটো। মানি প্লেণ্ট কেতিয়াও তললৈ ওলমিবলৈ দিবলৈ নালাগে। তললৈ ওলমি গৈ পাতটো মাটিত লাগি গ'লে বহুত বেয়া অশুভ লক্ষণ, ঘৰলৈ দৰিদ্ৰতা নামি আহে। মানি প্লেণ্ট সদায় ওপৰলৈ বগাবলৈ দিব, এইটো মানি প্লেণ্টৰ শুভ লক্ষণ হয়। মানি প্লেণ্ট ওপৰলৈ বগাবলৈ দিব লাগে সদায়। আৰু যদি মানি প্লেণ্টজোপা এইদৰে শুকাই আহিছে, পাতটো বেয়া হৈ আহিছে বা গছজোপা এফালৰ পৰা শুকাই আহিছে, তেতিয়া একেবাৰে শুভ লক্ষণ নহয়। ঘৰলৈ কিবা আপোনালোকৰ হয়তো বিপদ আহিব ডাঙৰ, আৰু আৰ্থিক দিশৰ পৰাও আপোনালোকে দুৰ্বল হৈ পৰিব পাৰে। ঘৰৰ টকা পইচা সকলো কেনেকৈ আপোনালোকে ক'ৰ পৰা খৰচ হৈ নাইকিয়া হৈ গৈছে গমেই নাপাব। সেইকাৰণে কেতিয়াও মানি প্লেণ্ট আপোনালোকে এনেকৈ মৰিবলৈ নিদিব, বহুত যতন ল'ব। আৰু বেয়া গাৰে মানি প্লেণ্টত কেতিয়াও পানী দিব নালাগে, বিশুদ্ধ চাফা পানীহে মানি প্লেণ্টত দিব লাগে। আৰু মানি প্লেণ্ট আপোনালোকে ঘৰত যেতিয়া মানি প্লেণ্ট লগাব, আপোনালোকে সদায় শুক্ৰবাৰৰ দিনাখন লগাবলৈ চেষ্টা কৰিব। শুক্ৰবাৰে মানি প্লেণ্ট ঘৰত লগালে ভাল ফল পোৱা যায়, ভাল বুলি কোৱা হয়। আৰু যদি আপোনালোকে মানি প্লেণ্ট কাৰোবাক দিব বিচাৰিছে, কোনোবাই বিচাৰিছে, তেতিয়া কেতিয়াও এনেই দি নিদিব। 1 টকা এটা লৈ হ'লেও মানি প্লেণ্টটো দিব। এনেই দি দিলে আপোনালোকৰ বহুত বেয়া ফল পোৱা যায়, বেয়া হয় ঘৰৰ কাৰণে। আৰু মানুহে কয়, যদি কাৰোবাৰ ঘৰৰ পৰা, ধনী লোকৰ ঘৰৰ পৰা যদি মনে মনে মানি প্লেণ্ট আনি নিজৰ ঘৰত লগোৱা হয়, তেতিয়া সেইটো শুভ বুলি কোৱা হয়। নিজৰ ঘৰখনত তেতিয়া ধন সম্পত্তি লাহে লাহে ভাল হ'বলৈ ধৰে বুলি কোৱা হয়। ঘৰৰ আৰ্থিক অৱস্থাটো লাহে লাহে ভাল হ'বলৈ ধৰে, আৰু সেইবাবে মানুহে কিছুমান লোকে দেখোঁ এনেকৈ মনে মনে ধনী লোকৰ ঘৰৰ পৰা মানি প্লেণ্ট আনি ঘৰত লগাইহি, কিন্তু আজিলৈকে তেনেকুৱা কৰি পোৱা নাই। যদি কোনোবাই তেনেকুৱা কৰিছে, ভাল ফল পাইছে, যদি কমেণ্ট বক্সত জনাবচোন। কথাটো কিমান দূৰ সঁচা, কিমান দূৰ সত্যতা আছে নাজানো। এইটো একেবাৰে প্ৰমাণিত সত্য কথা আমাৰ লগত, আমি প্ৰমাণ পাই থৈছোঁ। যদি মানি প্লেণ্ট সঁচাকৈয়ে আপোনালোকৰ এফালৰ পৰা শুকাই আহিছে, বেয়া হৈ আহিছে, তেতিয়া গম পাব যে আপোনালোকৰ আৰ্থিক অৱস্থাটো লাহে লাহে দুৰ্বল হৈ আহিবলৈ ধৰিছে। যি কাৰণতে নহওক, কিবা নহয় কিবা কাৰণত ঘৰখনত অশুভ লক্ষণে দেখা দিব ধৰিছে। আৰু যেতিয়া আপোনালোকৰ পৰিস্থিতি আকৌ লাহে লাহে ভাল হ'ব, তেতিয়া আকৌ সেই একেজোপা মানি প্লেণ্টে, আমাৰ ঘৰত তেনেকৈ প্ৰমাণ পাইছোঁ, মানে মৰি যোৱা মানি প্লেণ্টজোপা আকৌ পৰিস্থিতি যেতিয়া ভাল হৈছে, তেতিয়া আকৌ নিজে নিজে ভাল হয়, নিজে নিজে একেডোখৰ জেগাতে ঠন ধৰি সেউজীয়া হৈ ধুনীয়াকৈ জোপোহা হৈ পেলাই ঠন ধৰি উঠিছে। মানি প্লেণ্ট যেতিয়া আপোনালোকে লগাব, কেতিয়াও ভুল দিশত নলগাব। মানি প্লেণ্ট সদায় দক্ষিণ পূব দিশত লগাব আপোনালোকে। আৰু তেতিয়া বাস্তুশাস্ত্ৰ মতেও এই দিশত যদি লগাই, সদায় ওলাই সোমাই দেখি থকা জেগাত মানি প্লেণ্টজোপা থয়, আৰু নিজৰ ঘৰখনৰ কাৰণে ভাল, নিজৰ ঘৰখনৰ মংগল হয়। বহু লোকে নজনাকৈ ঘৰখনত ভুল দিশত মানি প্লেণ্টজোপা লগাই ৰাখে, আৰু তেতিয়া ঘৰখনত সদায় তেওঁলোকৰ আৰ্থিক ফালৰ পৰাই হওক, ঘৰখনৰ বিপদ আপদ ফালৰ পৰাই হওক, ঘৰখনৰ সুস্বাস্থ্যৰ ফালৰ পৰাই হওক, সকলো দিশতে বেয়াই ফল পোৱা যায়, কেতিয়াও ভাল ফল নাপায়। সেই গতিকে ভালকৈ জানি মানুহে মানি প্লেণ্টজোপা ঘৰত লগাব লাগে। মানি প্লেণ্ট বহুত যিহেতু শুভ এজোপা প্লেণ্ট হয়, সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ লগত কথাকেইটা শ্বেয়াৰ কৰি দিওঁ। আৰু যিসকলে
ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব, যিহেতু মোৰ নতুন চেনেল হয়। চেনেলটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকৰ মৰম আৰু সহায়ৰ যথেষ্ট প্ৰয়োজন হৈছে। আপোনালোকে সহায় কৰিব বুলি আশা ৰাখিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি আগবাঢ়ি যোৱাত সহায় কৰিব।